হাই ফ্ৰেণ্ড, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মানে আমাৰ কৌতুকৰ প্ৰগ্ৰেম আছে বঙাইগাঁও তেলহু থানাঘৰৰ কেম্পাছৰ ভিতৰত, আৰু তাকে অকণমান ভিডিঅ' কৰি আনিছোঁ আৰু আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি যাবলৈ ওলাইছোঁ, গাড়ীত বহি আছোঁ, মই আছোঁ, মোৰ লগত আছে হৰিশ দা আৰু গাড়ী চলাইছে ৰিংকু দাই। আমি এতিয়া ৰানিঙত আছোঁ, অকণমান পিছত পামেই বাৰু। গৈ তাত আলহী ওলালে, বাইদেউৰ ঘৰত গ'লোঁ। তাৰপিছত তাত আমাক ঢেৰ বস্তু খাবলৈ দিলে, লুচি, ঘুগুনি, মাংস, মিঠাই, কণী, ঢেৰ বস্তু খালোঁ। আৰু খাই বৈ তাত অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে আমি মঞ্চৰ কাষলৈ গ'লোঁ। গৈ অকণমান পিছত আমি প্ৰগ্ৰেম কৰিলোঁ। ঢলঙা পলঙা বুজি পোৱা নাই, এনে এটা ভাঙনি এটা লাগিব। বুজি পোৱা নাই ছাৰ, বুজি পোৱা নাই ছাৰ। কৰতল কমল মদৰ বটল, আজিকালি কোমল হাতত ক'ত কমল পদুম ফুল থাকে। মদৰ বটল লগত মটৰ, আহি মানে মদৰ লগত পটৰ ভাজা লৈছে। কটৰ আহি মদৰ লগত পটৰ ভাজা, কাটাৰ কেঁচু পাইছে। উঠয় বহয় আহি মদৰ নিচাহত এবাৰ উঠে এবাৰ বহে। বলয় অধমে কৈছো, গমন কৰয় ঢলঙ পলঙ, আহি মদৰ নিচাত মানে ঢলং পলং কৈ গৈ আছে। বঢ়িয়া, পাবি। পাৰিম ছাৰ, 10, 20 দিব এখানে। দিব লাগিব ছাৰ। তে এতিয়াতো তোৰ ভূগোলৰ কথা আহিব। ছাৰ সোধক ছাৰ। ভূগোলৰ আচলতে মেপখন লাগে। ছাৰ। আমাৰ এতিয়া ল'ৰা ছোৱালী মেপ আঁকিব নোৱাৰে। আপুনি চিন্তা কৰিব নালাগে, অসমৰ মেপ কিহে আপোনাক মই গোটেই ভাৰতবৰ্ষৰ মেপৰ চাৰিসীমা কৈ দিব পাৰোঁ। দে কচোন। মেপখন নাই নহয়। মেপখন কেনেকৈ আঁকিবি তই? মেপখন নাই, আপুনি এইফালে আহকচোন। আৰু ধৰি ল'লো এইখন এখন ভাৰতৰ মেপ। এইখিনি কাজিৰঙা, ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। তাৰ পৰা অকণমান ছাইড কাটি আহিলোঁ, এইখিনি কাণপুৰ, ইয়াতে সোণ ৰূপ হীৰা আদিৰ অলংকাৰ পোৱা যায়। তাৰ পৰা অকণমান আহিলোঁ, এইখিনি নাগপুৰ, ইয়াতে দৈ ক্ৰীম মাখন আদি ভাল খাদ্য বস্তু পোৱা যায়। তাৰপিছত অকণমান তলত আহিলোঁ, এইখিনি হৃদয়পুৰ, ইয়াতে যোনে যায় তাৰে প্ৰেম ভাৱ জাগি উঠে। তাৰ পৰা অকণমান তলত আহিলোঁ, এইখিনি চেৰাপুঞ্জী, অনবৰত বৰষুণে হৈ থাকে। তাৰপিছত আপোনাৰ এইখন উত্তৰ প্ৰদেশৰ পাটনা, এইখন আপোনাৰ উত্তৰ গুৱাহাটী, এইখন দক্ষিণ গুৱাহাটী, মাজেদি ব্ৰহ্মপুত্ৰ। ছাৰ পাগল কৰিলো, এই মোৰ নাম ৰাখিবি তই? ৰাখিম ছাৰ। ৰাখিবি, হ'ব। তই এতিয়া মায়েৰেক চাহ দিবা দি। আপুনি চিন্তা কৰিব, আপোনাৰ চাহ লৈ বা